हेलो फ्रेंड्स वेलकम बैक टू माय चैनल एटा पुनः नतुन रेसिपि লৈ আপোনালোকৰ মাজলৈ আহিলো ভেজিটেবল পোলাও খাবলৈতো সকলোৱে ভাল পায় গতিকে চাওচোন আহক অতি সহজতে ঘৰতে কেনেদৰে ভেজিটেবল পোলাও বনাব পাৰে প্ৰথমতে মই 1.5 গিলাস চাউল লৈছো বাসমতি চাউল আৰু এইখিনি মই অকমান সময়ৰ কাৰণে তিয়াই ৰাখিম প্ৰায় 15 মিনিট মান ৰাখিম আৰু ইয়া মই পানী দি দিছো আৰু ইফালে তেজপাত কিচমিচ কেইটামান অকমান গাজৰ কাটি লৈছো সৰু সৰুকৈ আৰু বিনছ কাটি লৈছো এতিয়া প্ৰথমতে মই কুকাৰখন অকমান গৰম হ'বলৈ দিলো গৰম হোৱাৰ পিছতে এচামুচ ঘিউ দিছো ঘিউৰ সলনি ৰিফাইন তেলো দিব পাৰে দিয়ে মই তেজপাত কেইটা আৰু কিচমিচ কেইটা দিয়ে বিনখিনি আৰু গাজৰখিনিও দি দিম দি পেলাই মই এইখিনি ভালদৰে অকমান সময় লৰাই থাকিম প্ৰায় 2 পৰা 3 মিনিট সময় আৰু তাৰ পিছতে মই অকমান চেনি দি দিছো চেনিখিনি দি লৰাই মই যিখিনি চাউল আছিল চাউলখিনিও দি দিম আৰু দি পেলাই মই ভালদৰে লৰাই দিম যাতে গুটেইখিনি ভালদৰে মিক্স হৈ যায় আৰু ভজা হোৱাৰ পিছতে মই আকৌ পুনৰ যোনটো গিলাসেৰে জুকিছিলো সেই গিলাসটোৰে পানী দিছো 1.5 গিলাস বা অকমান ডুব যোৱাকৈ চাউলখিনি দেখিছে চাউলখিনি অকমান ডুব গৈছে বেছি পানী দিব নালাগে আৰু ভালদৰে লৰাই দিয়ে মই এতিয়া এইখিনি ঢাকন লগাই দুটা সিটি মাৰিবলৈ দিম আৰু সিটি মৰাৰ পিছতে পোলাওখিনি হৈ গৈছে আৰু মই খুলি দিছো আৰু দেখিছেনে কিমান ধুনিয়াকৈ পোলাওখিনি হৈ গৈছে চাউলবোৰে এটা এটা হৈ আছে ভাঙি যোৱা নাই আৰু মই পোলাওখিনি ডাল মাখানিৰ লগত সজাই দিছো গতিকে আপোনালোকে এই পোলাও ৰেচিপিটো চাই কেনেকুৱা পালে নিশ্চয় জনাব যদিহে ভাল লাগে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ